সমূহ অঞ্চলবাসী ৰাইজে আমি 2 টকা চান্দা কৰি আমি গংগা মাৰ নামত আমি এই তিনিটা বছৰে আমি পূজা কৰি আহিছোঁ আৰু এই পূজাৰ ফলত আমি কিছু সুফল পাইছোঁ বুলি ভাবিছোঁ। সুদূৰ ভৱিষ্যতেও আমি কৰি যোৱা পূজা প্ৰতি বছৰে আমি পূজা কৰি যোৱা আমি তেওঁক আমি কথা দিছোঁ। চৰকাৰক এই সম্পৰ্কত আমি চৰকাৰক আগৰ পৰাও কৈ আহিছোঁ, এতিয়া এই মুহূৰ্তটো কম যে আমাৰ এই চেঙাজান নৈপৰীয়া অঞ্চলৰ ৰাইজৰ কাৰণে অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক আমাৰ এই অঞ্চলবাসী ৰাইজক আমাৰ ভেটি মাটি ৰক্ষা কৰিবৰ হেতু আমাক ইয়াত শক্তিশালী হিচাপে হাইৱে মথাউৰি বা যিকোনো ব'ল্ডাৰ স্প্ৰাই হওক আমাক যাতে স্থায়ী হিচাপে আমাৰ এই ব্ৰহ্মপুত্ৰ নদী নিয়ন্ত্ৰণ কৰি দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত অসম চৰকাৰৰ ওচৰত বা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি অঞ্চলবাসী ৰাইজৰ হৈ আমি চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজক ভেটি মাটি ৰক্ষাৰ হেতুকে আমাক যাতে স্থায়ী হিচাপে আমাৰ নিয়ন্ত্ৰণ কৰি দিয়ে বুলি আমি আশা ৰাখিলোঁ। গংগা পূজা কৰা ইতিমধ্যে আমাৰ 3টা বছৰ হৈছে, বাৰ্ষিক হৈছে। আমি 2010 চনতে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চই আমাৰ এই বান গৰাখহনীয়াৰ সন্দৰ্ভত আমি বিভিন্ন সভা সমিতি পাতিছিলোঁ আৰু আমি বহুতো মেম'ৰেণ্ডামো আমি দিছিলোঁ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আমি দিছিলোঁ আমাৰ এই স্থায়ী সমাধান হ'বৰ কাৰণে, আমাৰ এই গৰাখহনীয়া প্ৰতিৰোধ হ'বৰ কাৰণে। আমি তেনেকৈ 2010 চনৰ পৰা আমি এই পদক্ষেপ লৈ আছিলোঁ, কিন্তু আমি ফলপ্ৰসূ নোহোৱাত আমাৰ পুনৰ আমি গাঁৱৰ ৰাইজে একত্ৰিত হৈ আমি চিন্তা কৰিলোঁ যে একোফালে যেতিয়া আমি উপায়বিহীন হ'লোঁ, তেতিয়া আমি ভাবিলোঁ কি আমাৰ গাঁৱৰ ৰাইজে যাতে আমি সকলোৱে একত্ৰিত হৈ মা গংগা নামত যদি আমি পূজা অৰ্চনা কৰোঁ, হয়তো চাগে আমাৰ ভেটি মাটি ৰক্ষা পৰিব বুলি আমি আশা কৰি আমি তেনেকৈ গংগা পূজা আয়োজন কৰিবলৈ ওলাইছোঁ। আৰু আমি এই গংগা পূজা ইতিমধ্যে আমাৰ 4খন পূজা হৈছে। তৃতীয় বাৰ্ষিক আমাৰ এই বছৰ। আৰু যেতিয়াৰ পৰা আমি গংগা পূজা পাতিবলৈ আয়োজন কৰিছোঁ, তেতিয়াৰ পৰা মা গংগা আমালৈ চকু মেলি চাইছে বুলি আমি ভাবিব পাৰিছোঁ। যিহেতু আগতে যি বিধ্বংসী বান আছিলে, অন্ততঃ আমি অলপ গংগা পূজা পতাৰে পৰা আমি অলপ হেৰি পাইছোঁ। চেঙাজান, বুটঘাট, বালিগাঁও, কেদিগাঁও, লখিৰপাৰ লৈ আমাৰ কমচে কম 13টা গাঁও ব্ৰহ্মপুত্ৰ লৈ গৈছে। এনেকুৱা সুখ দুখ চাই কিনি আমাৰ চিমেণ্ট চাপৰি চাংজাৰী নগৰৰ মিনেশ্বৰ নাৰ্জাৰী আছে, তেওঁ বিশ্বজিৎ দৈমাৰীৰ লগত আলোচনা কৰি আজি 3 বছৰ আগত বিশ্বজিৎ দৈমাৰী কোকৰাঝাৰৰ পৰা পূজাৰী আনি কিনি ইয়াত পূজা দিছিলে আৰু আমাক কৈ গৈছিলে 3 বছৰ পূজা দিবলৈ। অৱশ্যে তেতিয়াৰ পৰা আমাৰ যিখিনি গৰা খহাইছে তাৰ পিছৰ পৰা আমি পূজা দি আছোঁ। ৰাইজে যোনে যি দিছে তাকে দি পূজা দি আছোঁ আৰু গৰা খোৱা নাই। চৰকাৰেও অলপ পাৰ্কো দিছে, গতিকে আমি পূজা বিশ্বাস কৰি গংগা মাক দিছোঁ। গংগা মা বাৰু আজিও পূজাৰী আমাক ধ্যানত কৈছে যে ইয়াৰ পৰা আঁতৰি যাব। তাৰ লগত চৰকাৰেও আৰু কাম কাজ দি সহযোগ কৰিলে তেতিয়াহে আমি নিস্তান পাম আৰু গংগা মায়েও আমাক নিস্তান দিব। মোৰ ইমানেই বক্তব্য। আমি বিশ্বজিৎ দৈমাৰীক যি আমাৰ চেঙাজান বুটঘাটত যিখিনি পূজাৰী আনি কিনি কৰিছে আৰু বৰ্তমানে সাংসদ হৈছে, বৰ্তমানে অধ্যক্ষ আছে, তেওঁক আমি বহুত আন্তৰিক হিচাপে ধন্যবাদ দিছোঁ আৰু তেওঁক আমি আৰু ইয়াতকৈ ডাঙৰ হৈ যাওক বুলি আশীৰ্বাদ দি আমি ভগৱানৰ লগত কামনা কৰি আমি বক্তব্য শেষ দিছোঁ। আহিব লাগিব, বিশ্বজিৎ দৈমাৰী আহিব লাগিব, প্ৰধান বৰাও আহিব লাগিব, আমাৰ ভুৱন বাবু আহিব লাগিব। তেওঁলোকে ভুৱন বাবু প্ৰধান বৰা পাৰ্কো কাম দিছিলে, তাতো কাম কৰিছে আৰু আহি কিনি আৰু যিখিনি আছে আৰু নদী যেনেকুৱা আছে আৰু কাম কৰিব লাগে বুলি আমি চৰকাৰৰ লগত অনুৰোধ জনাইছোঁ আৰু বিশ্বজিৎ দৈমাৰীকো আৰু একবাৰ আহি আমাৰ ৰাইজৰ লগত লগ কৰিব বুলি আমি আশা ৰাখিছোঁ।